জালুকটো কিমান 13 গ্ৰাম দিলে জালুক ন দিছে 13 গ্ৰাম মানে 400 গ্ৰাম যে সেইকাৰণে আজৱাইন দিলে 3 গ্ৰাম 2 গ্ৰাম দিলেও হয় আজৱাইন 3 গ্ৰাম কলা নিমখ দিছে নেকি কালজিৰা যেহেতু 1 কেজিত আমি 2 গ্ৰাম নে 3 গ্ৰাম আছে 2 গ্ৰাম আছে 2 গ্ৰাম আছিলে 1 কেজিত 2 গ্ৰাম হয় নহয় জানো এইটো আধা কেজিতটো কম মছলা আমি তাৰমানে বিভিন্ন ফ্লেভাৰ কৰিবলৈ গ'লে এতিয়া আপুনি অকল জালুক আৰু এই কলা জিৰাটো দি পিনে এটা ফ্লেভাৰ ত' আপোনাৰ এতিয়া মই যেনিবা এইকেইটা আছে কেনে আটাইকেইটা দি পিনে এইটো হেৰি কৰি দিছোঁ কাইলৈ আমি নৰসিংহ দিম বুট দালি দিম নৰসিংহ দিম জালুক দিম কলা জিৰা দিম বা চব দিম 3টা ইনগ্ৰিডিয়েণ্টছ দিম এনেকুৱা নহয় যে গোটেই বস্তুখিনিয়ে দিব কিন্তু এটা কথা আগতে জালুক আৰু এই কলা জিৰাটো মেইন ইনগ্ৰিডিয়েণ্টছ হয় কিবা এটা দিছিলে দেৰি কৰিলে কি দিছিলে একেবাৰে প্লেন কৰোঁ বুলি ক'লে একো দিব নহয় কিবা দিছিলে ক'বলৈ কৈছে এইটো এই বস্তুটো যেন কলা জিৰাটো কেনেকৈ ইউজ কৰে গম পায় আপুনি আচাৰ দিয়ে নে মই হেৰি ভাজি পিনে গোটাকৈ দি দিয়ে নে গোটেই মছলাখিনি নহয় কলা জিৰাটো এটা দিয়া নিয়ম আছে আপুনি এইটো নিপিছে বাৰু কিন্তু এইটো এনেকৈ যদি দি দিয়ে নহয় তাৰ ফ্লেভাৰটো নাহে ইয়াক ক্ৰাঞ্চ কৰি দিব লাগে ইয়াৰ ওপৰৰ স্কিনটো যে ভাঙিব লাগিব এই স্কিনটো ভাঙিব আপুনি নহ'লে এনেকৈ দি থওঁ আপোনাৰ মুখত লাগিলেহে আপুনি কলা জিৰা ফিল কৰিব তাৰ ফ্লেভাৰটো নহ'লে নালাগে যদি আপুনি এই স্কিনখন ভাঙি দিব লাগে স্কিনখন ভাঙি দিলে নাথাকে হয় নাই এইখন ভাঙি দিব লাগে অকণমান দিছোঁ দেই বেছি নাই এতিয়া কলা জিৰা কলা নিমখটো আছিলে আছিলে কলা জিৰা 10 গ্ৰাম নিমখ চব গুটিটো নাই ন চব গুটিও 20 গ্ৰাম দিয়া আছিলে চব গুটিও আছিলে 400 গ্ৰামত 4 গ্ৰাম বহুত এগাল মই মানে নিদিওঁ হা বহুত এগাল দি বহুত খাবলৈ বেছি মছলা হৈ গ'লেও বস্তুৰ পৰিমাণ কম আছে ইমান হিচাপ মানে মেচ কৰা এনেই পাপৰ খাবলৈ পাওঁ হিচাপটো নিদিলেতো কেনেকৈ নহয় সেইটো কাৰণে বাইদেউ দিয়াটো হৈ গৈছে 40 ml আছিলে নেকি ৰিফাইন তেল 1 কেজিত 40 আছিলে ৰিফাইন 1 কেজিত 40 ml আছিলে আমাক লাগিব 18 ml আমি এই বস্তু এই প্লেটখন যে শুকান বস্তু জোখা আপোনালোকে এই গিলাচটোত কিমান চাহ ধৰে জানেনে ইয়াত লিখা আছে কোনদিন চাগে আপোনালোকে মন কৰিছে নহয় নাই কৰা লিখাই থাকে এই আছে 100 ml গ্ৰাম নহয় আচলতে লিকুইড বস্তুবোৰ যিহেতু একেলগ হয় ন তো এইটো আমি এতিয়া 20 ml দিব লাগিব জাষ্ট অকণমান তলত আৰু দেই মিনিমাম ইমানটো মানে চামুচৰ কথাই নাহে আচলতে আপুনি চামুচৰ একো ইনগ্ৰিডিয়েণ্টছ চাৰ্ভে নকৰিব দেই ঘৰত খাবলৈ কৰিছে সেইটো বেলেগ কাৰণ আপুনি নাজানে মাৰ্কেটিং কৰিবলৈ হ'লে চব বস্তু আমি এতিয়া নিৰঞ্চৰে হওক বা মেগীয়ে হওক খাই আহিছোঁ অফিচৰ পৰা যিটো টেষ্ট পাই আহিছোঁ এতিয়াও সেইটো টেষ্টেই আছে ত' আপুনি যিটো পাপৰ দিব বোলে এইটো বোলে অকল বোলে জালুক আৰু নৰ্মেল যিটো পাপৰ জালুক আৰু বোলে কলা জিৰা দিয়াটো ত' যিমানটো ৰিফাইন দিব যিমানটো কলা জিৰা দিব সেইটোৱে বছৰ থাকিব লাগিব সেইটোৱে ৰেচিপি আৰু আপুনি আজি দিছে কিবা কালি আকৌ তাতে আকৌ বেলেগ এটা কিবা দি বনাই সেইটো ৰেচিপি নহয় এটা প্ৰডাক্টৰ এটা ৰেচিপি ৰেগুলাৰ থাকিব লাগিব আমাৰ টেষ্ট বেলেগ হ'লে এইটো বেলেগ এটা প্ৰডাক্ট থাকিব ন তো এইখন
ৰিফাইনখিনি বেছি হ'লে পাপৰটো একদম বনাবলৈ বহুত বেয়া হয় গতিকে ৰিফাইন যিমান খোৱা যায় ভাগি ভাগি যায় অকণমান সেই গিলাচটো 100 গ্ৰামৰ 100 ml সেই চিনটো দাগটো আছেই বুজি পাইছা অকণমান দাগটো আছে এই ইমান কৰিছোঁ তলতে একেবাৰে তলতে গোটেই মেচ কৰা চামুচ আনিলে ন নিমখখিনি মানে পানীত ভালকৈ গুলি লৈছোঁ এটাত চ'দা এটা এইটো একেবাৰে চ'পটো দৌ একেবাৰে কোমল আমি ৰুটিৰ নিচিনা দৌ নবনাওঁ যে কাৰণ চ'দাটো আৰু নিমখটো যদি শুকান নিচিনাকৈ আমি শুকানে দি দিওঁ নহয় সেইটো দৌটো একেবাৰে টাইট হ'ব ন টাইট হ'লে এই বস্তুটো গলি নাযাব চ'দাটো গলি নাযাব খিচিক খিচিককৈ লাগিব নিমখটো গলি নাযাব কাৰণ বেচন হয় মৈদা বা পিঠা নহয় ন এতিয়া এক্সট্ৰা পানী আমি এনেকৈ কম কমকৈ লৈছোঁ অলপ অলপ পেলিম অলপ বেছি হৈ গ'লে পিছত আপোনাৰ তাৰমানে বেলিবলৈ দিগদাৰ হৈ যাব এতিয়া গোন্ধটো আহিছে ন জালুকৰ সৈতে মিক্স কৰাৰ পিছত বহুত ধুনীয়া গোন্ধ আহিব পাপৰ গোন্ধ আৰু ধুনীয়া আহিব জালুকৰ গোন্ধটো আহিব যেতিয়া বস্তুটো ঠিক মাৰিব হা পানী মানে অলপ অলপ দি থাকিব লাগে গোটেইখিনি আহিব চেপি চেপি বস্তুটো চেপি চেপি কাপোৰ চোপা এনেকৈ টাইট টাইটকৈ